মিটিঙৰ উদ্দেশ্যটো আমি আগন্তুক আহিব লগা সকলো ধৰণৰ নিৰ্বাচনৰ প্ৰস্তুতি কৰা, যিহেতু যিকোনো মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন ঘোষণা হ'ব পাৰে আৰু লোকসভা নিৰ্বাচন অহা বছৰ 2024 চনত হ'ব লগা। ইলেকশ্যনত ৰাইজে দলে বলে আপোনাৰ দলত যোগদান দিব বুলি আপোনাৰ কিমান পাৰ্চেণ্ট বিশ্বাস আছে? এতিয়াই ৰাইজে যোগদান দিছে। আমাৰ দৈনিক শোণিতপুৰ আৰু বিশ্বনাথ জিলাত মিনিমাম 1000 পৰা 1500 জইনিং হৈ আছে। আমাৰ সেইটো আৰু ডাঙৰ সভা হ'বলৈ গৈ আছে। আমাৰ অনলাইন জইনিঙৰ খুব সুন্দৰ ট্ৰেক হৈ আছে আৰু ডাইৰেক্ট জইনিঙো আছে। অফিচত আহিয়ে আমি আজি বিশ্বনাথ জিলা অফিচো অপেনিং কৰিছোঁ। গহপুৰ অফিচ এতিয়া অপেনিং হ'ব। এতিয়া আমি বড়ো সম্প্ৰদায়ৰ কথা কম, যিহেতু বিজেপি আৰু UPPL গঠন দুটা চৰকাৰে আমাৰ বড়ো উত্তৰ অঞ্চলৰ বড়ো সম্প্ৰদায়ৰ কাৰণে একো এটা কাম কৰা পৰিলক্ষিত হোৱা দেখা নাই। কিন্তু আপোনালোকে চৰকাৰ গঠন কৰাৰ পিছত আমাৰ বড়ো সম্প্ৰদায়সকলে কি নিচিনা কাম কৰি যাম বুলি ভাবিছে? বড়ো সম্প্ৰদায়ৰ সমস্যাৰ ওপৰত আমাৰ এটা ৰাজনৈতিক আলোচনা চলি আছে। বড়ো সম্প্ৰদায়ৰ লোকসকলৰ যিখিনিৰ জংঘলৰ এৰিয়াত থকা তেওঁলোকক চৰকাৰে মাটি দিম বুলি কৈ ভোট লৈ গ'ল, সেইসকল লোকৰ মাটিৰ অধিকাৰ দিম বুলি আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া যোৱা 2 এপ্ৰিলত আহোঁতে ঘোষণা কৰি থৈ গৈছে যে ৰাইজৰ মাটিৰ অধিকাৰ তেওঁ প্ৰদান কৰিব। গতিকে মাটিৰ অধিকাৰটো আমাৰ চৰকাৰৰ এটা হেৰিৰ ভিতৰত আছে। গতিকে সেইটো সেই সম্প্ৰদায়ৰ লোকসকলৰ বাবে আমি কৰি দিম বুলি আমাৰ চৰকাৰ হ'লে আমি বিটিআৰ চুক্তিত MOS মতে যিমানখিনি NDP আছিলে তেখেতসকলক ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছিলে, কিন্তু আজিলৈকে এই সন্দৰ্ভত আজিলৈকে চৰকাৰে একো কথা কোৱা আমি দেখা নাই। এই সন্দৰ্ভত আপুনি কি ক'ম বুলি ভাবিছে? যিহেতু বাই প্ৰফেশ্যন আমি MOSৰে কাম কৰি আছোঁ, DSD কাম মই কৰি আছোঁ। DSD চুক্তিয়ে সম্পূৰ্ণ কৰিব পৰা নাই 2012 চনত হোৱা। বাকীখিনি NDFBৰ লগত যিখিনি চুক্তি হৈছে সেইখিনি যিটো প্ৰচেছত আগবাঢ়িছে সেইখিনি হয়, মানে যিখিনিয়ে চুক্তি কৰিছিল তেওঁলোক হয়তো এই দুনিয়াত নাথাকিব, কাৰণ DSD চুক্তিয়ে কমপ্লিট হোৱা নাই। গতিকে ৰাইজ সজাগ হ'বৰ হ'ল। যোনখন চৰকাৰে যি কয় তাকে লৈ আগ নাবাঢ়ি ৰাইজে নিজৰ অধিকাৰ নিজৰ বস্তুখিনি পাব পৰা চৰকাৰ গঠন কৰিব লাগে। আৰু এনেই কথাত ভুল যাব নালাগে, কাৰণ কি কংগ্ৰেছ বিজেপি সকলো দল যিবিলাক আছিলে, যিখিনি লোক আছে বৰ্তমান শাসন কৰি আছে, সেইখিনি সেই একে ৰাজনৈতিক। এতিয়া আমি নতুন ফেজ দি নতুন আৰম্ভণি কৰিব খুজিছোঁ। যদি চৰকাৰ কেন্দ্ৰত হয়, সকলো ধৰণৰ জনজাতীয় সমস্যা সকলো সমস্যা সমাধান কৰিবলৈ কাৰণে আগ্ৰহী। আমাৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ এইটো সকলোৰ উপৰি সমভাৱ থকা চৰকাৰ তেওঁ চলাই দেখুৱাইছে দিল্লীত। গতিকে আমি তাৰ বাবে আমি কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। বৰ্তমান চৰকাৰখনে আপুনি মূল্যবৃদ্ধিৰ বিষয়ে কি ক'ব? মূল্যবৃদ্ধিৰ ওপৰত ছ'চিয়েল মিডিয়াত থকা এটাই ক'ব বিচাৰোঁ, সীতাৰ গিৰিয়েকৰ নাম লৈ নিতাৰ গিৰিয়েকৰ কাম কৰিছে চৰকাৰে, মানে বেপাৰী কাম কৰিছে। ৰামৰ নাম লৈ আম্বানী আদানীক ধনী কৰিছে, তাৰ বাহিৰে একো কাৰণে। কাৰণ মূল্যবৃদ্ধিক কণ্ট্ৰল কৰিবলৈ ৰাইজক সকাহ দিবলৈ এখন চৰকাৰ বনোৱা হয়। চৰকাৰে যদি ৰাইজৰ কথা চিন্তা নকৰি নিজে এৰোপ্লেন লৈ ঘূৰি ফুৰে, 10 লাখ টকীয়া চুট পিন্ধি ঘূৰি ফুৰে, 20 কোটি টকীয়া গাড়ীত ঘূৰে, তেতিয়াহ'লে ৰাইজে কি সকাহ পাব? ৰাইজে আজি হস্পিটেলৰ কেছ কাউণ্টাৰত কান্দে, কিন্তু তেওঁলোকৰতো সকলো ফ্ৰী। আমি দিয়া ভোটৰ বিনিময়তহে তেওঁলোকে ফ্ৰী পায়। সেই ফ্ৰীখিনি ৰাইজলৈ আনিবৰ কাৰণে আমি আম আদমি পাৰ্টি সংগঠিত কৰিছোঁ। আম আদমি চৰকাৰ আহিলে ৰাইজ এইবোৰ সমস্যাৰ পৰা মুক্ত হ'ব। চৰকাৰৰ যিমানখিনি কণ্ট্ৰলৰ চাউল দিয়া হৈছিলে, ফ্ৰী ৰেচন চাউল, এই ৰেচন চাউলবিলাক এতিয়া প্ৰতিটো দোকানে পাবলৈ লৈছে। আপুনি এই সন্দৰ্ভত কি ক'ব? ৰাইজক ফ্ৰী চাউল দিয়াতকৈ যদি এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰে, ৰাইজক খেতিৰ প্ৰতি আগ্ৰহী কৰে, যিখিনি মানুহে তেওঁলোকে 5 কেজি চাউল পাই পেলাই সেয়া মদৰ দোকানত বিক্ৰী কৰা দেখিছোঁ। ৰাইজে মদ খোৱা বৰ বেছি হৈছে, সেই কণ্ট্ৰলৰ দোকানত বিক্ৰী, সেইবিলাক ধৰণৰ জুমলাবাজি চৰকাৰ দৰকাৰ নাইতো। আমাক ৰাইজক কৰ্ম সংস্কৃতি চৰকাৰ দৰকাৰ। গতিকে সেই কৰ্ম সংস্কৃতি কৰিবৰ বাবে ৰাইজে চৰকাৰ আৰু ৰাজনীতি সলনি কৰিব লাগে। তাৰ বাবে আমি আম আদমি পাৰ্টি সংগঠিত কৰিছোঁ আৰু ৰাইজে আমাক সম্পূৰ্ণ সঁহাৰি দেখুৱাইছে। আগলৈও ইলেকশ্যনতো তেনেকুৱা সঁহাৰি দেখুৱাব বুলি আমি আশাবাদী।